বোলো শুনিছে বৰষুণৰ বতৰ আহিবৰ হৈছে গতিকে ঘৰটো অলপমান মেৰামতি কৰি লওক নহলে গোটেই পানীবোৰ ঘৰৰ ভিতৰলৈ সোমাই আহিব আৰে সদায় সদায় কাম কৰি মাত্ৰ কেইটামান পইচাই পাওঁ সেই কেইটাৰেচোন খাবই লাগে তোমাৰ তাতে যদি কিবা জমা পইচা আছে তেনেহলে তাৰে ঘৰটো মেৰামতি কৰিব লাগিব মোৰ তাতে আৰু জমা পইচা ক'ত থাকিব আপুনি যিকেইটা পইচা আনে সেইকেইটা ঘৰৰ খৰচ খাওঁতেই যায়চোন মোৰ তাত একো জমা পইচা নাই ময়ো তাকেই ভাবিছো ঘৰটো কেনেকৈ মেৰামতি কৰোঁ গোটেই দিনটো কাম কৰি মাত্ৰ কেইটামান পইচাই পাওঁ সেই কেইটাৰে ঘৰটো মেৰামতি কৰিব নোৱাৰিম নহয় মোৰটো ভাগ্যখনেই বেয়া থাকিবলৈ এটা ঠিকঠাক ঘৰো নাই এতিয়া বৰষুণ আহিলে গোটেই ঘৰটোত পানী সোমাই যাব আপুনি প্ৰত্যেকবাৰে তেনেকৈ কয় চিন্তা কৰিব নালাগে দিয়া এবাৰ মই কিবা এটা ব্যৱস্থা নিশ্চয় কৰিম এইবাৰ চাও নহয় বৰষুণ আহিলে কেনেকৈ থাকে মই অলপ গাঁৱৰ ফালে পইচা বিচাৰি যাওঁ ৰবা কৰবাত যদি অলপ পইচাৰ ব্যৱস্থা হয় তেনেহলে ঘৰটো আজিয়ে মেৰামতি কৰিম আৰে এতিয়াই চোন অলপ অলপ বৰষুণ দি আছিল এতিয়া আৰু জোৰকে বৰষুণ দিব ধৰিছে হে হৰি এতিয়া ঘৰটোত গোটেই পানী সোমাই যাব দেউতা চোৱাচোন বৰষুণৰ কাৰণে গোটেই ঘৰটোত পানী সোমাই গ'ল অহাকালি মোৰ মেট্ৰিক পৰীক্ষাও আছে এতিয়া পঢ়িব লাগিছিল নহয় এতিয়া মই পঢ়িবই নোৱাৰিম ৰংমন তোৰ দেউতাক মই বহুত দিন আগতেই কৈছিলো যে ঘৰটোৰ মেৰামতি কৰি লওক কিন্তু মোৰ কথাটো কোনেও নুশুনে মা আমি দেউতাৰ কথা বুজিব লাগিব দেউতাই গোটেই দিনটো খেতি পথাৰত কাম কৰি যিকেইটা পইচা পায় সেইকেইটা চোন ঘৰত দিয়ে দেউতাই ইমান পইচা নাপায় নহয় যে আমাৰ ঘৰটো মেৰামতি কৰিব পাৰিব দেখিছা আমাৰ ৰংমনে মোৰ কথাবোৰ বুজি পায় কিন্তু তুমি অলপো বুজিবলৈ চেষ্টা নকৰা এতিয়া যি কৰে কৰি থাকক যেতিয়া ৰাতিলৈ আৰু ধাৰাসাৰ বৰষুণ আহিব নহয় তেতিয়া গম পাব মই এতিয়াও কওঁ ঘৰটো আজি মেৰামতি কৰি লওক আৰে প্ৰথমতে বৰষুণটো এৰিব দিয়া তাৰপিছত কিবা ভাবিব লাগিব এনেও বেছি জোৰকৈ বৰষুণ দি থকা নাই নহয় দেউতাই ঠিকেই কৈছে মা এনেও বেছি জোৰকৈ বৰষুণ দিয়া নাই দিয়া ৰাতিলৈ চব ঠিক হৈ যাব মই কৈ ভাগৰি গলো আৰু একো নকওঁ আপোনালোকে যি কৰে কৰি থাকক আৰে এইবোৰ বাদ দিয়া প্ৰথমতে আমাক কিবা খাবলৈ দিয়া আমাৰ বহুত ভোক লাগিছে আৰে মা মোৰো বহুত ভোক লাগিছে সোনকালে গৰম গৰম খানা লৈ আহা আৰে গৰম গৰম খানা কিয় লাগে আমাৰ ঘৰতেচোন বৰষুণৰ পানীবোৰ আছে তাকেই খোৱা দুয়ো আৰে ইমানকৈ কিয় খং কৰিছা আমাৰ দুয়োৰে ভোক লাগিছে বাবেহে কৈছো সোনকালে খানা লৈ আহা খানা বনাবৰ বাবে খৰিৰ প্ৰয়োজন হ'ব আৰু ঘৰত থকা গোটেইবোৰ খৰি বৰষুণত তিতি গ'ল এতিয়া মই কেনেকৈ খানা বনাওঁ অলপ খৰিচোন বিচনাৰ তলতো আছিল সেইখিনিতেই বনাই দিয়া গোটেই ঘৰটো পানীৰে ভৰ্তি হৈ গৈছে সেইখিনিও তিতি গৈছে হ'ব দিয়া বৰষুণটো কমিলে কিবা ব্যৱস্থা কৰিব লাগিব অ' মা এতিয়া বৰষুণটো কমিল নহয় সোনকালে খানা বনাই দিয়া কিবাকে হ'লেও কষ্ট কৰি বনাই দিওঁ আমি তিনিও খালো যাতে আৰু শুই দিওঁ ৰাতিপুৱা সোনকালে উঠি কিবা ব্যৱস্থা কৰিব লাগিব আৰে আপুনি সদায় ব্যৱস্থা কৰোকে আজিলৈকে একোৱেই নকৰিলে আজি আৰু ইমান জোৰকৈ বৰষুণ দিছে এতিয়া গোটেই ঘৰটো পানীৰে ভৰ্তি হৈ গ'ল আৰে তুমি মোৰ ওপৰত খং কৰি কি পাবা আমাৰ হাতত পইচাই নাই তেনেহলে মই ঘৰটোৰ মেৰামতি কেনেকৈ কৰাওঁ পইচা থাকিলেতো মই কোন দিনাই কৰালোহেঁতেন আৰে আপোনাৰ বন্ধুবৰ্গৰ পৰা অলপ ঋণ লৈ পইচা দিব নোৱাৰিনে তাৰ পৰাইতো ঘৰটো মেৰামতি কৰিব পাৰি আৰে ঋণ লৈ ঘৰটো মেৰামতি কৰিলে পইচাটোতো ঘূৰাই দিবই লাগিব ন হ'ব দিয়ক এতিয়া ঘৰটোৰ পৰা পানীবোৰ উলিয়াই দিওঁ আহক পানীবোৰ উলিয়াই একো লাভ নাই আজি দুদিন ধৰি এনেকুৱা ধাৰাসাৰ বৰষুণে দি আছে মায়ে ঠিকেই কৈছে দেউতা এতিয়া পানী উলিয়াই একো লাভ নাই আমি যদি কেইদিনমান আগতে অলপ হ'লেও ঘৰটো মেৰামতি কৰি ললোহেঁতেন তেনেহ'লে এনেকুৱা বিপদ নাহিলহেঁতেন এতিয়া সেইবোৰ কৈ একো লাভ নাই আগতে নকৰিলে যেতিয়া এতিয়া আৰু কৈ কি লাভ এইবাৰ গোটেই বৰষুণটো বেছিকৈ দিছে আগৰ কেইবাৰ ইমান বৰষুণ দিয়া নাছিল বাবেহে মই ভালদৰে ব্যৱস্থা কৰাৰ কথা ভবা নাছিলো আৰে দেউতা এতিয়া যেনেকৈ
যেনহে লাগিছে আৰে ৰংমন তেনেকৈ কিয় কৈছ যদি আমাৰ ঘৰটো ভাঙি যায় তেনেহ'লে ঠিক কৰিবলৈ পইচা নাই আমি ক'ত থাকিম আৰে ৰে ইমান জোৰকৈ বতাহ বলিছে আৰে আমাৰ ঘৰটোতো ভাঙি গ'ল এতিয়া আমি ক'ত থাকিম মা দেউতা তোমালোকে চিন্তা নকৰিবা আমি আমাৰ বন্ধু অসীমৰ ঘৰতে থাকিব পাৰিম কেইদিনমানৰ কাৰণে ব'লা ব'লা আৰে অসীমহঁতৰ ঘৰটোচোন একেই অৱস্থা কেনেকৈ পানীবোৰ ভৰ্তি হৈ গৈছে দেখিলা সকলোৰে অৱস্থা আমাৰ দৰেই হৈছে হে ভগৱান কিবাকে যেন বৰষুণ যাক কমিল সেয়াই বহুত আৰে মা সোনকালে ইফালে আহা দেউতা সোনকালে ইফালে আহা কি হলো ৰংমন কিয় ইমানকৈ চিঞৰি আছ মা দেউতা আজি মোৰ এটা ডাঙৰ বেংকত চাকৰি হ'ল ৰংমন তই সঁচাকৈ চাকৰি পালি নেকি দেউতা সঁচাকৈ মই এটা ডাঙৰ বেংকত চাকৰি পালো ভগৱান তোমাক বহুত বহুত ধন্যবাদ মোৰ ল'ৰাটোৱে যে চাকৰি পালে সেয়াই বহুত আৰে মা মোৰ চাকৰিটো দূৰত হোৱাৰ বাবে তাত থাকিবলৈ আমাক এটা ডাঙৰ পকা ঘৰো দিছে কি তই সঁচা কৈছ এতিয়া আৰু আমি এনেকৈ জুপুৰি থাকিব নালাগে এয়াতো খুবেই ভাল কথা ৰংমন